কবিতাৰ শিৰোনাম আপুনি। ঠিক মেঘৰ দৰে ডুবি যাব নোৱাৰে আপুনি সুনীল আকাশখনিত। যেনেদৰে শুব নোৱাৰো মই আপোনাৰ ৰহস্যময় বুকুৰ হেতেলিত। ডিয়াৰ ক্ৰাছ, যি কথা আপোনাক কোৱা হোৱা নাই, সেই কথাই নোকোৱাৰ ভাগৰতেই বাগৰ সলাই প্ৰতিদিন প্ৰতিনিশাই। চাগে আপুনি জানে কবিতাক লিখিবলৈ যিমান কঠিন, তাতোকৈ কঠিন বুজিবলৈ। এতেকে ভাল কবি হোৱাৰ আগত ভাল শ্ৰোতা হোৱাটো খুবেই প্ৰয়োজন। যেনেদৰে আপোনাক ভাল পাবলৈ প্ৰথমে মই ভাল পাব লাগিব আপোনাৰ ভাল লগাবোৰক। তথাপি আপোনাৰ শিল শিল হাঁহিত ডুবি যাব মন যায় মোৰ সমস্ত উজাৰি। ভুলতে হলেও কব নেকি এবাৰ ভাল পাওঁ বুলি।